হেল্ল' বন্ধুসকল, আধুনিক পৃথিৱীখনত মানুহৰ কাম-কাজ সহজ কৰিবলৈ প্ৰতিটো ক্ষেত্ৰতে বিজ্ঞানৰ আৱিষ্কৃত যন্ত্ৰপাতিবিলাকৰ ব্যৱহাৰ কৰি আহিছোঁ। হওক সেইটো কৃষিখণ্ড, ঔদ্যোগিক খণ্ড বা অন্যান্য উৎপাদিত খণ্ডবিলাকত। আৰু এই মেচিনবিলাক কেৱল এইখিনিতেই সীমাবদ্ধতা নহয়, বৰং গাখীৰ খিৰোৱাৰ পৰা আৰম্ভ কৰি ঘোঁৰা ট্ৰেইন কৰালৈকে সকলো ক্ষেত্ৰতে এই অত্যাধুনিক মেচিনবিলাকৰ ব্যৱহাৰ কৰা হয়। তো আজিৰ ভিডিঅ'টোত এনেকুৱা কেইটামান মেচিন সম্পৰ্কে জানিম। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মিল্কিং মেচিন। এইটো হ'ল মিল্কিং মেচিন। এই মেচিনৰ সহায়ত গৰু, ছাগলী, মহ আৰু অন্যান্য স্তন্যপায়ী প্ৰাণীবিলাকৰ পৰা গাখীৰ খিৰোৱা হয়। এই মেচিনৰ সহায়ত গাখীৰ খিৰোৱা কাম খুবেই সহজ, কাৰণ এজন মানুহে এই সকলো ধৰণৰ কাম-কাজ নিয়ন্ত্ৰণ কৰিব পাৰে। আৰু এই মেচিনৰ সহায়ত গাখীৰ খিৰোৱাৰ আগতে প্ৰাণীবিলাকক প্ৰথমতে লাইনত থিয় কৰোৱা হয় আৰু এটা এটাকৈ মেচিন লগাই দিয়া হয়। তাৰপিছত বাকী কাম মেচিনে নিজেই কৰি থাকে। এই মেচিনটোৰ আটাইতকৈ ডাঙৰ সুবিধাটো হৈছে যে প্ৰাণীবিলাকক কোনো ধৰণৰ আঘাত নিদিয়াকৈ দ্ৰুতগতিত গাখীৰ খিৰাব পৰা যায়। এই মেচিনবিলাক কেৱল ডায়েৰী ফাৰ্মবিলাকতহে বহলভাৱে ব্যৱহাৰ হোৱা দেখা যায়। এই মেচিনবিলাকৰ ব্যৱহাৰে সময় কমোৱাৰ লগতে মানুহৰ তুলনাত অধিক পৰিমাণে গাখীৰ নিষ্কাশন কৰিব পাৰে। হৰ্চ ট্ৰেইনিং মেচিন। এইটো হ'ল হৰ্চ ট্ৰেইনিং মেচিন। এই বিশাল আকৃতিৰ মেচিনটো মিষ্টাৰ কাৰ্ট নামৰ এজন তুৰ্কিছ ইঞ্জিনিয়াৰে বনাইছে, যিটো ইংলেণ্ডত ব্যৱহাৰ কৰা হৈছিল। এই মেচিনটোৱে সাধাৰণতে ৰেলৰ নিচিনা কাম কৰে আৰু ওপৰৰ লাইনত ডিভাইচটো সংযোগ কৰা থাকে। এই মেচিনৰ প্ৰতিটো ডিভাইচত দুটাকৈ ঘোঁৰা, অৰ্থাৎ মুঠ 10টা ঘোঁৰাক একেলগে ট্ৰেইন কৰাব পৰা যায়। এই মেচিনটোৱে আপোনাৰ ঘোঁৰাক আপোনাৰ কোনো ধৰণৰ সাহায্য নোহোৱাকৈ বেছিক ৰেচিং বিহেভিয়াৰ শিকায়, যিটো পিছলৈ ঘোঁৰাই নিজে নিজে আয়ত্ত কৰি লয়। আৰু ইয়াত সংযোগ থকা প্ৰতিটো ডিভাইচে 2 কিলোমিটাৰ ৰাস্তা একেলগে অতিক্ৰম কৰিব পাৰে। এই ডিভাইচটো ডেভেলপ কৰাত সময় লাগিছিল 20 বছৰ আৰু ব্যয় হৈছিল $50 মিলিয়ন। এই মেচিনটোৰ সহায়ত মুৰ্গী বা অন্যান্য চৰাইবিলাকৰ নোম ৰিমুভ কৰা হয়। প্ৰথম অৱস্থাত মুৰ্গীবিলাকক গৰম পানীত ধুই লোৱা হয় যাতে নোমবিলাক নৰম হৈ যায়। তাৰপিছত মেচিনত দিয়া হয় আৰু বাকী কাম মেচিনে নিজেই কৰি থাকে। এই মেচিনৰ সহায়ত 2 বা ততোধিক মুৰ্গীৰ নোম একেলগে ৰিমুভ কৰিব পৰা যায়। য'ত এজন সাধাৰণ মানুহে এই নোমবিলাক পৰিষ্কাৰ কৰাত বহুত সময়ৰ প্ৰয়োজন হয়, তাত এই মেচিনৰ সহায়ত মাত্ৰ 5 মিনিটত নোমবিলাক পৰিষ্কাৰ কৰা হয়। চিকেন কেট। জেটিটি কনভেয়িং এটা ডেনিছ কোম্পানীয়ে মুৰ্গী ফাৰ্মিঙৰ কাৰণে এটা অত্যাধুনিক ইণ্ডাষ্ট্ৰিয়েল চিকেন হাৰ্ভেষ্টাৰ ডিজাইন কৰিছে। এই মেচিনটোৱে অত্যন্ত দ্ৰুতগতিত কাম কৰিব পাৰে। প্ৰতি ঘণ্টাত 9,000 পৰা 10,000 ব্ৰইলাৰ মুৰ্গী ট্ৰান্সফাৰ কৰি গাড়ীত লোড কৰি দিব পাৰে। এই মেচিনৰ সহায়ত মুৰ্গী লোড কৰা কাম খুবেই সহজ, লগতে টাইম কনজিউম কৰিব পৰা যায়। সাধাৰণতে ডাঙৰ ডাঙৰ ব্ৰইলাৰ ফাৰ্মবিলাকত এনেধৰণৰ মেচিন ব্যৱহাৰ কৰা হয়। সো বন্ধুসকল, আপোনালোকে দেখা ডিভাইচবিলাকৰ ভিতৰত কোনটো ডিভাইচ বেছি ভাল লাগিছে কাইণ্ডলি আমাৰ ভিডিঅ' কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ একেবাৰেই নাপাহৰিব। আৰু এনেকুৱাই ইণ্টাৰেষ্টিং ভিডিঅ' চাবৰ কাৰণে আমাৰ এই পৰিজ্ঞান চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।